নমস্কাৰ আজি মই আমাৰ অসমৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যদি আপোনালোকে মাহটোত 4 দিন কাম কৰি কেৱল দেওবাৰ দিনা যদি কাম কৰি আপোনালোকে 15,000 টকা ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো যেটো নটিফিকেশন আহিছে এই নটিফিকেশনটো নৰ্থ ইষ্ট গ্লোবেল আৰ্ট একাডেমি ইন আসামৰ পৰা আহিছে আৰু ইয়াত যিসকল প্ৰশিক্ষণ কেন্দ্ৰ আছে আপোনাৰ প্ৰতিটো অঞ্চলত প্ৰতিখন জিলাৰ প্ৰতিটো সমষ্টিৰ যিমান অসমত কেন্দ্ৰ আছে প্ৰশিক্ষণ কেন্দ্ৰ আৰ্ট প্ৰশিক্ষণ কেন্দ্ৰ আছে সেই প্ৰতিটো প্ৰশিক্ষণ কেন্দ্ৰত আপোনাৰ একো এগৰাকী সম্পাদিকা বিচাৰিছে আৰু সেই সম্পাদিকাসকলৰ কোৱালিফিকেশ্যন বিচাৰিছে উচ্চতৰ মাধ্যমিক পাছ কৰা হ'ব লাগিব অৰ্থাৎ HS পাছ কৰা হ'ব লাগিব আৰু বয়স 20 বছৰ ওপৰত হ'ব লাগিব আৰু 20 বছৰ তলত হ'লে নহ'ব আৰু দৰমহা 10,000 পৰা আপুনি 15,000 টকালৈ কমাব পাৰিব আৰু কামৰ সময় প্ৰতি দেওবাৰে অৰ্থাৎ মাহটোত 4 দিন আপুনি কাম কৰিব লাগিব আৰু যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব সেই প্ৰাৰ্থীসকলে কমেও 2 বছৰ অভিজ্ঞতা থাকিব লাগিব বুলি এই যেটো নটিফিকেশনৰ উল্লেখ কৰিছে তথাপি আপোনালোকে যদিহে আগ্ৰহী হয় তেতিয়াহ'লে অধিক জানিবৰ কাৰণে যেটো ইয়াত WhatsApp নম্বৰ সেই WhatsApp নম্বৰটোত আপুনি কল কৰি সুধি ল'ব পাৰে WhatsApp নম্বৰটো মই মোৰ ডেসক্ৰিপচনত দি দিম আৰু ইয়াতো আপুনি ভিডিঅ'টো পোষ্ট কৰি আপুনি এই WhatsApp নম্বৰটো আপুনি নোট কৰি ল'ব পাৰে মই তথাপি এবাৰ কৈ দিছো 8134975463 এই নম্বৰটোত আপুনি কল কৰি অধিক তথ্যখিনি আপুনি জানি ল'ব গতিকে ভিডিঅ'টো আজি ইমানেই আছিল গতিকে ধন্যবাদ যদি ভিডিঅ'টো আপুনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখি দিব যাতে মই জবৰ নটিফিকেশনৰ ভিডিঅ' এই চেনেলটোত আপলোড দিলে আপুনি পোনপটীয়াকৈ পায় গতিকে ধন্যবাদ জয় অসম